নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মুন এছামিছলৈ। আজি আমি আছোঁ বঙাইগাঁৱৰ এখন হোটেলত আৰু মোৰ লগত আছে এয়া এছামিছ ময়ূৰ মিক্স এছামিছ আৰু এডিছ ব্লগ। গতিকে আমি যোৱাকালি লগ পাইছিলোঁ আচলতে, কিন্তু মই যোৱাকালি একো ভিডিঅ' বনোৱা নহ'ল কাৰণ মই তাতে গৈ পোৱালৈকে মানে আমাৰ ইউটিউবাৰ মিটটো শেষ হৈ গ'ল আৰু আজি যোৱা কথা আছিল আমি নাককাটি হিলছলৈ, কিন্তু তাতেও যাব নোৱাৰিলোঁ মোৰ অকণমান পাৰ্চনেল কামৰ কাৰণে। সেইকাৰণে হোটেলতে আপোনালোকৰ মাজত ভিডিঅ'টো বনাই আছোঁ। গতিকে কি ক'ব, লগ পাই কেনে লাগিল? মুন্দাক প্ৰথমবাৰ লগ পালোঁ আৰু এনেকুৱা অনুভৱ হৈছে যে মুন্দাক আমি দিনত দুবাৰকৈ লগ পাওঁ, এনেকুৱা এটা অনুভৱ, মানে একদম ভাল সম্পৰ্ক হৈ গৈছে। আৰু মুন্দাৰ যিটো চেনেল সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আমি খুব কম সময়লৈ বঙাইগাঁও আছিলোঁ আৰু মুন্দাই যোৱাকালিৰ পৰা কষ্ট কৰিছে, আমাক থ'ব গৈছে, বৈতামাৰী ড্ৰপ কৰিব গৈছে আৰু আজি আকৌ ইয়াত মানে আমাক ইয়াত আমি আহি পাইছোঁ বঙাইগাঁৱত, কিন্তু আমি অলপ চিনি নোপোৱাৰ কাৰণে আমাক এইখিনি অলপ আগবঢ়াই থ'ব আহিছে। বহুত ভাল লাগিছে। তাৰ অফিচ আছে, অফিচৰ পৰা আহিছে আৰু মুন এছামিছ ধুনীয়া ভিডিঅ' বনায় আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰি শ্বেয়াৰ কৰি দিব। আৰু বহুত কম সময়ৰ কাৰণে মুন্দাক লগ পালোঁ। আমি আজি যাম ৰঙিয়ালৈ যাম, ই গুৱাহাটীলৈ যাব। এইবাৰ আহিলে মুন্দাৰ ঘৰত থকাকৈ আহিম, ধামাকা ভিডিঅ' বনাম। সেইটো কিন্তু আমি মানে বঙাইগাঁও আছে, বহুতখিনি জেগা আছে মই চিনি পোৱাৰ ভিতৰত। আমি আৰু মই কৈছিলোঁ কালি চানডে আছে, থকা বহুত কাম আছে, সেইকাৰণে থাকিব নোৱাৰে বোলে। মানে অহাকালি হ'লে আমি যাব পাৰিলোঁ হয়, কিছুমান জেগা দেখাব পাৰিলোঁ হয়। গতিকে নেক্সট আমি আহিলে আকৌ আপুনি আমাৰ যাব লাগিব। ঠিক আছে বাৰু, লগ পাই ভাল লাগিল। অকণমান আপোনালোকৰ মাজত মেমৰিটো শ্বেয়াৰ কৰাৰ কাৰণে ৰাখি থ'লোঁ মই ভিডিঅ'টো। গতিকে ভাইটি ঠিক আছে, বহুত বেছি ভাল লাগিল। আৰু শেষত এটা কথাই ক'ম, মুন্দাৰ যিটো চেনেল সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই থাকে। আৰু আমিও যাম গুৱাহাটীত। গুৱাহাটীত আহিলে আমাৰ ঘৰত নিশ্চয় আহিব লাগিব, কাৰণ মোৰ ঘৰ যিহেতু গুৱাহাটীত। ফোন কৰিব, তেতিয়া মোৰ লগত ভিডিঅ'ত মই লৈ যাম তেতিয়া। আৰু জীৱনৰ গুৱাহাটীৰ পুৰণা মানুহ তথাপিও আৰু জীৱনৰ প্ৰথম টাইম এনেকৈ ভাত খাই ইণ্টাৰভিউ দিছোঁ, ভাল লাগিছে। ঠিক আছে না, এনেকুৱাই হ'ব লাগে আচলতে। নেচাৰেল হ'ব লাগে, ভাল লাগে। ঠিক আছে বাৰু, শেষলৈ চবকে ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো। বেলেগতো লাহেকৈ চুই দিব। ঠিক আছে, ধন্যবাদ। জয় অসম।